हेलो नमस्कार गाइस गुड इवनिंग और आज हठात एट भिडिओ बनालो कारण भिडिओ तो कि हल आज मोर दिन तो बिया दिन तो आज 7 दिन आसिल 7 दिन रानिकात भैक्सिन দিব লাগিছিল কিন্তু মই আজি নিদিলো অহাকালি দিম বুলি ভাবিছিলো আৰু ৰানিকাত ভैक्सिन দিয়াৰ আগতে 2 দিন মই একো নিদিও বুলি এনেকা ৰাখি দিছিলো কাৰণ যে 7 দিন আৰু যোৱাকালি মই ভैक्सिन দিয়াৰ বাবে আজি ৰানিকাত ভैक्सिन নিদিলো কিন্তু না আজি ৰানিকাত ভैक्सिन নিদিয়াত মই একো এন্টিবায়োটিক নিদিয়াৰ ফলত এই অৱস্থা হৈ গ'ল ইয়া দেখাইছো ये गाइस पैरालाइसिस ना हो गल तो गलाटा एकाटिया हो गल और एटा मुरसे तो गाइस रानिकात भैक्सिन टाइम मते दिबा और रानिकात भैक्सिन दियार আগতে একদিন ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একো নিদা কৰি ৰাখিব লাগে আৰু সন্ধিয়া ৰানিকাত ভैक्सिन দিব লাগে কিন্তু মই আজি 7 দিন আছিল ৰাতিপুৱাৰ পৰা আজিলৈকে একো দিয়া নাছিলো অহাকালি দিম বুলি ৰানিকাত ভैक्सिन দিম বুলি আজিও এন্টিবায়োটিক নিদিলো আৰু অহাকালিও নিদিম বুলি ভাবিছিলো সন্ধিয়া ৰানিকাত দিম বুলি ভাবি 8 দিনত ৰানিকাত দিম বুলি ভাবিছিলো কিন্তু না এই আজি দিব লাগিছিল নিজৰ ফুলত এনেকুৱা হৈ গ'ল তো ভিডিওটো এইখিনি আছিল বেছি দীঘলীয়া নকৰো অহাকালি ৰানিকাত ভैक्सिन কেনেকৈ দিব লাগে আপোনালোকক দেখাইছো আৰু অহাকালি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একো নিদিও আজি সন্ধিয়া ই পেৰালাইছ বা এটা মডেলিটি হোৱাৰ কাৰণে এই সন্ধিয়া ৰিকভাৰীত এটা ভিটামিন দিলো নিদিম বুলি ভাবিছিলো এই অৱস্থা হোৱাৰ কাৰণে দিলো অহাকালি ৰাতিপুৱা সন্ধিয়ালৈকে একো নিদিও তো ডাইৰেক্ট ৰানিকাত ভैक्सिन দিম তো গাইছ চাই থাকিব আজিলৈকে এইখিনিয়ে ভিডিঅ'টো সমাপ্ত কৰিলো